Hey guys, good morning. Welcome back to my YouTube channel. So এতিয়া বাজি আছে ৰাতিপুৱা 5টা আৰু মই যাব ওলাইছো অৰুণাচল প্ৰদেশ। এটা মই নতুন এক্সপেৰিয়েন্স হ'ব গৈ আছো, নতুন ডেষ্টিনেশ্যনত, নতুন মানুহৰ লগত। সো মই বহুত এক্সাইটেড। সো সব মই ৰেডি। বাহিৰত বৰ্তমান আন্ধাৰে হৈ আছে, দেৰি হ'ব, ময়ো যাওঁ বলক। এতিয়া মই ফুল ৰেডি। আগত দেখিছে দাদাসকল, ফ্ৰেণ্ডসকল আছে। সো বৰ্তমান মই আছোঁ VIP ৰোডত। ইয়াৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম অৰুণাচল প্ৰদেশলৈকে। তাৰ মাজত যিখিনি আপোনালোকক দেখুৱাব পাৰোঁ ধুনীয়াকৈ দেখাই যাম। সো ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো ব'লক, লেটছ গ'। ৰাইড কৰাৰ পাছত বৰ্তমান আহি পালোঁ ভৈৰৱকুণ্ড। মাজতে আপোনালোকক বহুত জেগা দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ গ্ৰুপটোৰ চাৰ্জ শেষ হৈছে আৰু অলপ আছে। যিহেতুকে আগত ভাল ভাল জেগা দেখাব লাগিব, সেইবাবে মাজত দেখাব নোৱাৰিলোঁ। আৰু ইয়াতে কিন্তু বহুত ৰফ ৰোডিং আছিলে। বাকী ইয়াতে পাছবুকেৰে আমি অনলাইন কৰি লৈছিলোঁ। ইয়াতে চেকিং হ'ল, এণ্ট্ৰি হ'ল। এতিয়া গম পাইছোঁ অলপ আগৰ পৰা ভাল ৰাস্তা আছে। চ' ব'লক, আগত গৈ আপোনালোকক ধুনীয়া ধুনীয়া জেগা দেখাই আছোঁ। চ' চাই থাকক। ইমান ওপৰ বাটেৰে আহিছোঁ, মাথাটোৱে ঘূৰাই যাইছোঁ। চাওঁ কিমান দূৰ মই বাইক চলাওঁ, চাওঁ কিমান দূৰ পাৰোঁ।
চোৱা কিন্তু কঁকালত বেছি লাগিব মানে পিছৰ পৰা A few moments later. আমি আহি পালোঁ দিৰাঙত ইয়াতে আজি ষ্টে কৰিম আহি পাওঁতে পাওঁতে ৰাতিও হৈ গ'ল আৰু মোৰ গ্ৰুপতো চাৰ্জ শেষ হ'ল তাৰ বাবে মই অলপ ৰাস্তাত ভিডিঅ' বনাব নোৱাৰিলোঁ Flash to flash attack. Look at this rider girl. Now Mrs. Chef with light. Headlight. No. Yo. Sorry. আপুনি চব আগতে জানে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কাইলৈ মৰ্ণিং ওলাই গৈ আছোঁ মাণ্ডলা টপ চ' চাই থাকিব